আপুনি বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ তেজত ছুগাৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে আপুনি চিন্তিত নেকি? ডায়েবেটিছ বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। কিন্তু ইয়াৰ কিবা প্ৰাকৃতিক সমাধান আছেনে? নমস্কাৰ, আজি আমি কথা পাতিম ৱেলনেছ সমৃদ্ধিৰ ডাইবকেয়াৰ কেপচুলৰ বিষয়ে। ডাইবকেয়াৰ হ'ল সম্পূৰ্ণ এক প্ৰাকৃতিক ফৰ্মুলা যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত কোনো কৃত্ৰিম কেমিকেল নাই। ই কেৱল আয়ুৰ্বেদিক উপাদানৰ সহায়ত আপোনাৰ ব্লাড ছুগাৰ নিয়ন্ত্ৰিত কৰি ৰাখে। এইটো হৈছে আমাৰ ৱেলনেছ সমৃদ্ধি কোম্পানীৰ ডাইবকেয়াৰ কেপচুল টেবলেট। ইয়াত আছে 15 বিধতকৈ অধিক শক্তিশালী আয়ুৰ্বেদিক জড়িবুটি। ইয়াত থকা গুৰমাৰে ইয়াক ছুগাৰনাশক বুলিও কোৱা হয়। ইয়াত থকা কেৰেলা আৰু নিম যিয়ে আপোনাৰ তেজ পৰিষ্কাৰ কৰি ছুগাৰ মাত্ৰা কমায়। ইয়াত থকা যিটো অশ্বগন্ধা ই মানসিক চাপ কমায়, শৰীৰক শক্তি দিয়ে। ইয়াত থকা বিজয়সাৰ আৰু চিৰতা ইয়ে ইনচুলিন তৈয়াৰ কৰাত অৰ্থাৎ ইনচুলিন আপোনাৰ বডিত তৈয়াৰ কৰাত সহায় কৰে। ই আমাৰ ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত সহায় কৰে। জেনেৰেলি ছুগাৰ পেচেণ্টসকলৰ জোখতকৈ বেছি মিঠা খাবলৈ মন যায়, কিন্তু যদি আপোনালোকে ৰেগুলাৰ বেচিছত ডাইবকেয়াৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে মিঠা খোৱাৰ হেঁপাহটো কমাই তোলে। ডাইবকেয়াৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰৰ যিবিলাক দুৰ্বলতা থাকে এইবিলাক দূৰ কৰাত ই সহায় কৰে। ডায়েবেটিছৰ পৰা হোৱা অন্যান্য জটিলতাবিলাক ৰোধ কৰাত ডাইবকেয়াৰে সহায় কৰে। ভাল ফল পাবলৈ দিনত 1 বা 2টাকৈ কেপচুল চিকিৎসকৰ পৰামৰ্শ মতে আপুনি ল'ব পাৰে। মনত ৰাখিব, ই এটা হেল্থ ছাপ্লিমেণ্ট, গতিকে আপোনাৰ যদি অলৰেডি কিবা ঔষধ চলি আছে তেতিয়াহ'লে ডাক্তৰৰ পৰামৰ্শ অবিহনে আপুনি সেইবোৰ বন্ধ নকৰিব। আজিৰ পৰাই আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, ডাইবকেয়াৰ আঁকোৱালি লওক আৰু এটা সুস্থ জীৱন অতিবাহিত কৰক। ধন্যবাদ।